জীৱনত কষ্ট পালে দুখ নকৰিবা, কাৰণ কষ্টবোৰে আমাক শক্তিশালী আৰু সাহসী হ'বলৈ শিকায়। সম্পৰ্ক এটা আপুনি যিমানেই বিশ্বাস আৰু সততাৰে পালন নকৰক কিয়, সলনি হ'ব। বিচৰাজন সলনি হৈ আঁতৰি যাবই, গতিকে কাকো জোৰ কৰি ধৰি নাৰাখিবা। জীৱনটো খুবেই কষ্টকৰ, কিন্তু সেয়া কাকো বুজাব পৰা নাযায়। মনটো বৰ অসহায়, কিন্তু সেয়া কাকো দেখুৱাব পৰা নাযায়। জীৱনত বহুত কিবা কিবি সপোন দেখিব পাৰি, কিন্তু বিচাৰিলে সকলো পোৱা নাযায়। অপেক্ষা এটা সৰু শব্দ, যাৰ সৈতে জড়িত হৈ থাকে কিছুমান মানুহৰ বহুত মূল্যৱান অনুভূতি আৰু কষ্টদায়ক মুহূৰ্ত। সময়ে মানুহক সলনি নকৰে, আচলতে সময়ত মানুহৰ আচল চৰিত্ৰটো ওলাই পৰে। আৱেগ হ'ল মমৰ দৰে, কিছু সময় পিছত মুদি যায়, আৰু বিবেক হ'ল সূৰ্যৰ দৰে, যি কেতিয়াও মুদি নাযায়। যিমানেই হাঁহি ফূৰ্তিত নাথাকো কিয়, কিছুমান কথা মনত পৰিলে মুখৰ শব্দ নোহোৱা হৈ যায়। মধ্যবিত্ত ঘৰৰ ল'ৰাৰ পকেটত টকা নাথাকে, থাকে মাথো মাথা ভৰ্তি টেনচন। দুখৰ অভাৱ নাই ভাবেই, সুখৰ দাম বেছি মায়াৰ বজাৰত। যিয়ে ধোকা দিয়ে তেওঁৰ চতুৰ হ'ব পাৰে, কিন্তু যি ধোকা খায় তেওঁ বুৰ্বক নহয়, তেওঁ হ'ল বিশ্বাসী। জীৱনত কষ্ট পালে দুখ নকৰিবা, কাৰণ কষ্টবোৰে আমাক শক্তিশালী আৰু সাহসী হ'বলৈ শিকায়।